চনৰ যিটো যুদ্ধ সেই যুদ্ধৰ আজি বিজয় দিৱস কোকৰাঝাৰতো আৰ্মিৰ দ্বাৰা আয়োজন কৰা হৈছে য'ত বডোলেণ্ড বাইক ৰাইডাৰ্ছৰ লগত 8টা বাইক ৰাইডাৰ্ছ ক্লাবে ইয়াত অংশগ্ৰহণ কৰিছে। কোকৰাঝাৰৰ ছেক্ৰেটাৰিয়েট ফিল্ডৰ পৰা তেওঁলোকে বিছমুৰীলৈকে তেওঁলোকে ৰেলী কৰিব। মোৰ খুব ভাল লাগিছে। আজি আমাৰ কোকৰাঝাৰতো সমগ্ৰ দেশত আয়োজন কৰাৰ নিচিনা আমাৰ ইয়াতো আৰ্মিৰ দ্বাৰা এই বিজয় দিৱস ইয়াত পালন কৰা হৈছে বা উদযাপন কৰা হৈছে। ইয়াত আমি অংশগ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ যে কোকৰাঝাৰৰ যিটো বাৰ্তা মেছেজ এইটো যাব যে কোকৰাঝাৰৰ যুৱকসকলেও দেশ সেৱাত তেওঁলোকেও আগ্ৰহী বা দেশৰ কাৰণে কৰিবলৈ তেওঁলোকো সাজু আছে। যেতিয়াই মাতে তেতিয়াই আহিব। এই মেছেজটো যাব আৰু মই আশা কৰোঁ যে কোকৰাঝাৰৰ লাহে লাহে যিহেতু শান্তিৰ বাতাবৰণ ইয়াত আহি গ'ল, তো আমাৰ যুৱকসকলেও এতিয়া দেশৰ কাৰণে ৰাজ্যৰ কাৰণে কৰিবলৈ আগ্ৰহী। যদি স্কোপ পায় তো এই মেছেজটো যাব বুলি মই আশা কৰোঁ। চনৰ যিটো যুদ্ধ সেই যুদ্ধৰ আজি বিজয় দিৱস কোকৰাঝাৰতো আৰ্মিৰ দ্বাৰা আয়োজন কৰা হৈছে য'ত বডোলেণ্ড বাইক ৰাইডাৰ্ছৰ লগত 8টা বাইক ৰাইডাৰ্ছ ক্লাবে ইয়াত অংশগ্ৰহণ কৰিছে। কোকৰাঝাৰৰ ছেক্ৰেটাৰিয়েট ফিল্ডৰ পৰা তেওঁলোকে বিছমুৰীলৈকে তেওঁলোকে ৰেলী কৰিব। মোৰ খুব ভাল লাগিছে। আজি আমাৰ কোকৰাঝাৰতো সমগ্ৰ দেশত আয়োজন কৰাৰ নিচিনা আমাৰ ইয়াতো আৰ্মিৰ দ্বাৰা এই বিজয় দিৱস ইয়াত পালন কৰা হৈছে বা উদযাপন কৰা হৈছে। ইয়াত আমি অংশগ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ যে কোকৰাঝাৰৰ যিটো বাৰ্তা মেছেজ এইটো যাব যে কোকৰাঝাৰৰ যুৱকসকলেও দেশ সেৱাত তেওঁলোকেও আগ্ৰহী বা দেশৰ কাৰণে কৰিবলৈ তেওঁলোকো সাজু আছে। যেতিয়াই মাতে তেতিয়াই আহিব। এই মেছেজটো যাব আৰু মই আশা কৰোঁ যে কোকৰাঝাৰৰ লাহে লাহে যিহেতু শান্তিৰ বাতাবৰণ ইয়াত আহি গ'ল, তো আমাৰ যুৱকসকলেও এতিয়া দেশৰ কাৰণে ৰাজ্যৰ কাৰণে কৰিবলৈ আগ্ৰহী। যদি স্কোপ পায় তো এই মেছেজটো যাব বুলি মই আশা কৰোঁ। চনৰ যিটো যুদ্ধ সেই যুদ্ধৰ আজি বিজয় দিৱস কোকৰাঝাৰতো আৰ্মিৰ দ্বাৰা আয়োজন কৰা হৈছে য'ত বডোলেণ্ড বাইক ৰাইডাৰ্ছৰ লগত 8টা বাইক ৰাইডাৰ্ছ ক্লাবে ইয়াত অংশগ্ৰহণ কৰিছে। কোকৰাঝাৰৰ ছেক্ৰেটাৰিয়েট ফিল্ডৰ পৰা তেওঁলোকে বিছমুৰীলৈকে তেওঁলোকে ৰেলী কৰিব। মোৰ খুব ভাল লাগিছে। আজি আমাৰ কোকৰাঝাৰতো সমগ্ৰ দেশত আয়োজন কৰাৰ নিচিনা আমাৰ ইয়াতো আৰ্মিৰ দ্বাৰা এই বিজয় দিৱস ইয়াত পালন কৰা হৈছে বা উদযাপন কৰা হৈছে। ইয়াত আমি অংশগ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ যে কোকৰাঝাৰৰ যিটো বাৰ্তা মেছেজ এইটো যাব যে কোকৰাঝাৰৰ যুৱকসকলেও দেশ সেৱাত তেওঁলোকেও আগ্ৰহী বা দেশৰ কাৰণে কৰিবলৈ তেওঁলোকো সাজু আছে। যেতিয়াই মাতে তেতিয়াই আহিব। এই মেছেজটো যাব আৰু মই আশা কৰোঁ যে কোকৰাঝাৰৰ লাহে লাহে যিহেতু শান্তিৰ বাতাবৰণ ইয়াত আহি গ'ল, তো আমাৰ যুৱকসকলেও এতিয়া দেশৰ কাৰণে ৰাজ্যৰ কাৰণে কৰিবলৈ